কাৰ বাবে আপুনি 2014 চনত পিন্ধা এই পাঞ্জাবীটোৰ সৈতে আজিও ৰৈ আছে দাদা অতি নাপায় অতুল এই সোমাল হয় ওলাল সোমাল সেই বস্তুটো আপুনি ভাল পাইছিল তেতিয়াই হয় চাবনি কোবাই ফালি দিম কিন্তু কপিয়াত আনি নমস্কাৰ এইটো হৈছে জিৰোড ড্ৰামাৰ এটা নতুন প্ৰচেষ্টা নাম হৈছে পটককৈ কাষ্ট নামটোতেই সেই আমাৰ মূল ভাৱটো সোমাই আছে যে আমি ইয়াত পটককৈ কাজ কৰোঁ যিহেতু আমি ইয়াতে বিৰাটেই ব্যস্তপূৰ্ণ আমাৰ হাতত সময় নাই আমি থাপতে যাক পাওঁ তেওঁলোকে আমি ডিঙিত ধৰি পেলাই আমাৰ চকুলৈ লৈ আহোঁ সেইটোৱে হৈছে পটককৈ কাষ্ট আজিৰ অনুষ্ঠানটোত আমি পাতিম প্ৰেমৰ কথা প্ৰেমে যিমান হহুৱাই প্ৰেমে সিমান কলুৱাই আপোনালোকে কাৰ প্ৰেমৰ কাহিনী শুনিছে হীৰ ৰাঞ্জা ৰোমিঅ' জুলিয়েট লেলা মজনু কিন্তু আজি মোৰ অনুষ্ঠানত উপস্থিত আছে অতুলৰ প্ৰেম কাহিনী অতুল আমি প্ৰথমতে জানিব বিচাৰিম যে আপোনাৰ কাৰণে প্ৰেমৰ অনুভৱ কি অতুল নাপায় মোৰ খং আছে অতুল নাপায় প্ৰথম প্ৰশ্ন যে অতুলৰ বাবে প্ৰেমৰ অনুভৱটো কি বা কেতিয়া হৈছে প্ৰেমৰ অনুভৱ বুলি ক'লে প্ৰেমৰ অনুভৱটো স্বৰ্গীয় সকলো জানে এক স্বৰ্গীয় অনুভৱ হয় স্বৰ্গীয় অনুভৱ আপোনাৰ বাবে প্ৰেমৰ অনুভৱটো প্ৰেমৰ অনুভৱ নাৰেংকাটি যুৱ সংঘৰ এইবাৰ 16 নম্বৰ বাৰ্ষিক অধিৱেশন যুৱকে পাতিছে হয় কৃষ্টি প্ৰতিযোগিতা আছে তাতে একাংকিকা নাটকৰ প্ৰতিযোগিতা সৰুতেই কৰাৰ উইংছ দুখন থাকে নহয় লোকালে দুখন থাকে নৃত্য নাটিকা চলি আছে হয় এফালেদি ওলাই যিখিনি মানে আপোনাৰ প্ৰেম আপুনি যাক আপোনাৰ প্ৰেম লাগিছিল প্ৰথমবাৰ যি এফালেদি ওলাই সেইখিনি নাচে সিফালে যায় আকৌ সিখন চেদি ওলাই যায় আকৌ এনে বেক চাইডৰ পৰা ঘূৰি আহে আকৌ ইফালেদি ওলাই আকৌ সোমাই নাছিলে আকৌ সিফালে গৈ ওলাই গুচি গ'ল সেই ওলোৱা সময়ৰ যিটো পদ্ধতি আপোনাৰ ভাল লাগিছিল প্ৰথমবাৰ তেতিয়া সেই ওলোৱা সময়ত সেই ওলোৱা সময়তো থাকি গ'ল জীৱনত কিন্তু যে ওলাল সেই সোমাল ওলাল সোমাল সেই বস্তু আপুনি ভাল পাইছিল তেতিয়াই সময়টো তেতিয়া আপোনাৰ বয়স কিমান মান হ'ব তেতিয়া আপোনাৰ বয়স কিমান মান হ'ব বয়স সময় এইবিলাক যেন ছেকেণ্ড সময়ত সেইবোৰ একদম চাগে আপুনি ধৰিব পৰা নাছিল ন পাহৰিছে অতুলে কিছুমান কথা পাহৰিছে অতুলে আজি সকলো কথা এইবোৰ ক'ব প্ৰথম দেখাটো আপুনি ক'লে যে আপুনি সেই কৃষ্টি যিটো প্ৰতিযোগিতা আছিল তাতেই দেখা পাইছিলে প্ৰথমবাৰৰ বাবে প্ৰেমৰ কপিৰাইট লাগে দাদা কপিৰাইট গান আছিলে দেই এইটো গানত নাছিল তাই কপিৰাইট লাগে খং আছে দাদা আৰু নাগাব বুলি ক'লো নাই দাদা দেই নাপায় নাপায় অতুল মোৰ সঁচাই খাই আছে নাপায় অতুল ঠিক আছে আৰম্ভ কৰা অনুষ্ঠান আছে আজি প্ৰথমবাৰৰ বাবে আমাৰ পটককৈ কাষ্টত চকুলো নিগৰিছে আৰু অতুল বিৰাট আৱেগিক মুহূৰ্ত এটা আমি আকৌ প্ৰশ্নৰ মাজলৈ আহিছোঁ প্ৰথম প্ৰস্তাৱটো কেনেকৈ হৈছিলে আপুনি যে ভাল পাওঁ সেইটো কেনেকৈ কৈছিলে মনৰ ভাৱ মানে আচলতে কথাবিলাক মই অকণমান বেলেগ ধৰণে ভাবোঁ আজি মই যিটো বেলেগ বুলি ভাবিছোঁ সেইটো চাগে
তোমাৰ কাৰণে বা আন 10জনৰ কাৰণে বেলেগ নহ'বও পাৰে একদম বা তেওঁলোকে যিটো বেলেগ বুলি ভাবিছে সেইটো মোৰ বেলেগটোৰ লগত নিমিলিবও পাৰে হয় যে সকলোবিলাক বেলেগ 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 হয় বেলেগ মানে মোৰ বেলেগটো তোমাৰ বেলেগ বুজিছোঁ তোমাৰ বেলেগ বুজিছোঁ মোৰ বেলেগ বা মই বুজিছোঁ আজি 1000জন দৰ্শকে চাই আছে তেওঁলোকৰ 1000টা বেলেগ তো প্ৰতিটো বেলেগ বেলেগ বুজিলোঁ প্ৰস্তাৱটো আপুনি কেনেকৈ দিছে প্ৰস্তাৱ আকাৰে মই তেনেকৈ দিয়া নাই দিয়া নাছিলে মনৰ ভাৱ আৰু হয় নাই আৰু মই নাভাবোঁ আৰু দেই এইখিনিতে মোৰ মনৰ অনুভৱটো কিন্তু ক'ব লাগিব হয় প্ৰস্তাৱ আকাৰে মই দিয়া নাই কেতিয়াও প্ৰস্তাৱ আকাৰে মই কেতিয়াও ভবাই নাই তেনেকুৱা চিন্তাৰ মানুহ মই নহয় আৰু তেনেকুৱা চিন্তাৰ মানুহ নহয় কাৰণেই চাগে আজি তোমাৰ লগত বহি মই এনেকৈ হয় আপোনাৰ এতিয়াও মনত পৰেনে মনত মনত পৰে বুলি ক'লে মনত সেইবিলাক বস্তুহে পৰে যিবিলাক বস্তু মানে পাহৰি যোৱা ঠিক লাগিবচোন কথাটো হয় ঠিক মনত আমাৰ সেইবিলাক বস্তুহে পৰে যিবিলাক বস্তু আমি পাহৰি যাওঁ কিন্তু আপুনি তেওঁ যিবিলাক বস্তু বুকুৰ মাজতেই আছে তালে কি মনত পৰিব কোৱাচোন হয় বুজিলে ন ৰাইজ অতুলে পাহৰা নাই কাক আজিৰ অনুষ্ঠানটোৰ সেইটো এটা প্ৰশ্নবোধ যে অতুলে কাক পাহৰা নাই সেই নামটো কোন হয় তেওঁ আপুনি আজি দৰ্শকৰ আগত কওক কাৰ বাবে আপুনি 2014 চনত পিন্ধা এই পাঞ্জাবীটোৰ সৈতে আজিও ৰৈ আছে দাদা অতুল ৰোলা নাপায় দাদা আপুনি কওক আজি সেই নামটো যাৰ বাবে আজি আপোনাৰ এই অৱস্থাটো কওক দাদা নাপায় বললা নাপায় বললা ভাল পাওঁ তুমি দাদা কৈছিল না দেই খং আছিল নহয় তেন্তে তাইৰ নামটো দাদা অমানিশা নামটোৱে অমানিশা অতুলৰ জীৱনলৈ কঢ়িয়াই আনিলে অমানিশাই পৰা আচৰিত দাদা অমানিশাক প্ৰথমবাৰলৈ কেতিয়া দেখিছিলে সেই তেতিয়াই প্ৰথম কৃষ্টি প্ৰতিযোগিতাতে নে কেতিয়া কৃষ্টি প্ৰতিযোগিতা দেখা পাৰি কোন আছিল তেওঁলোকৰ পৰা তেওঁ আছিলে অমানিশাৰ লগত পিছলৈ আপোনালোকৰ আমাৰ সম্পৰ্ক কেনেকৈ লাগিলে মই পঞ্চায়তৰ প্ৰজেক্ট এটা কৰি আছোঁ হয় পদুমণি গাঁৱত পইচা পাতি কম একেবাৰে কামটো এনেকুৱা মানে ঘৰে ঘৰে যাব লাগে মানুহৰ নাম বয়স সেইখিনি আনিব লাগে চেঞ্চাছৰ নিচিনা পদুমণি গাঁৱত হয় পঞ্চায়তৰ প্ৰজেক্ট হয় তেনেকুৱা পইচা পাতি ইমান নাই মানে আপোনালোকক আগ কেনেকৈ বাঢ়িলে পিছত সেইটোৱে পইচা পাতি ইমান নাই নাই সেইটো আপোনাৰ এটা পাৰ্চনেল প্ৰব্লেম এটা কিন্তু প্ৰেমত সেইটোৱে তাৰপিছত পদুমণি গাঁৱত আছোঁ তেতিয়া পঞ্চায়তৰ প্ৰজেক্ট বুজিলোঁ চেঞ্চাছৰ নাম কাহিনীটো মোক ক'বলৈ পোৱা নাই কওক কাহিনীটো যদি তুমি ক'বলৈ নাপায় আজি মানে মোৰ ক্ষমা কৰোঁ যিখন জীয়া জুই মই বুকুত কঢ়িয়াই ফুৰিছোঁ হয় সেই জুইবোৰে লগাই যদি মই জ্বলিব নাপায় কথাটো কওঁ ন পদুমণি পুখুৰীত আছোঁ তেতিয়া পদুমণি পুখুৰী গাঁও পঞ্চায়তৰ কাম চেঞ্চাছৰ থ্ৰী পইচা পাতি আপোনাৰ কম পিছৰখিনি নাই পিছৰ ঘৰে ঘৰে যাব লাগে ঘৰে ঘৰে গৈ সেই নাম শুনিব বয়স সেইখিনি লাগে মেইন কথাটো যে আপোনালোকৰ পাক কেনেকৈ বাঢ়িলে খুব ৰ'দ বতৰ সেইদিনা দেই খুব ৰ'দ বতৰ জুলাই আগষ্ট মানৰ কথা চাগে আৰু মাহটো কিন্তু মনত নাই নহয় ৰ'দ বতৰ গৈছোঁ
ঘৰ সোমাইছোঁ ঘৰে সোমাই গৈ আছোঁ সোমাইছোঁ তাৰপৰা দৰ্জাখন বন্ধ দৰ্জাখন বন্ধ ইফালে চাইছোঁ কাৰণ অচিনাকি জেগা হয় পদুমণি গাঁও পঞ্চায়তৰ হেৰি চেঞ্চাছৰ আপোনাৰ সেই সময়ত পইচা পাতি কম তাৰপিছত কি হ'লে তাৰপিছত দৰ্জাখন খোল ডাঙৰ মানুহ কোনো নাই ঘৰত হেৰি এনেকুৱা পিছত আহিব তেনেকৈ ক'লে সেয়ে প্ৰথম দেখা নেকি আপোনাৰ ডাঙৰ মানুহ তেনেকৈ নাই গতিকে পিছত আহিব লাগে মানে সেয়ে অমানিশাৰ লগত প্ৰথম দেখা নেকি আপোনাৰ দাদা তেনেকৈ কৈ পেলাই সোমাই গ'ল যে সোমাই গ'ল আচলতে মোৰ জীৱনত সেই ওলোৱা সোমোৱা থাকিম গম পাইছোঁ মানে মই খুজিছোঁ আৰম্ভণি মানে অমানিশাক সেয়ে প্ৰথম দেখা সেয়াই আৰু সেয়াই আৰম্ভণি হয় সেয়াই আৰম্ভণি সেয়াই আৰু বেয়া পাম দাদা কৈছোঁ নাপায় পিছত আপোনাৰ যিটো বিয়া আপোনালোকৰ বিয়ালৈ কেনেকৈ বাঢ়িলে বা বিয়াৰ দিনা যে তেওঁ নাহিলে তেওঁ আগতে কিবা মেছেজ ফোন বা কিবা কৈছিল নেকি দাদা অলংকাৰ বঢ়লা কিনো কথা ভাবি মই জান তৰা কৰা দুদিনৰ পিছত তোমাক বিয়া দিন পিছত তোমাক বিয়া দিন বৰ দিগদাৰ পাইছোঁ আপোনাৰ দেই কিন্তু কথাটো হ'ল যে বিয়াখনৰ যেতিয়া আয়োজন কৰিছিলে তেওঁলোকৰ পৰিয়ালৰ পৰা কি আহিছিল মন্তব্য কি নিছিলে কাৰ পৰিয়াল অমানিশাৰ পৰিয়ালৰ পৰা অমানিশাৰ পৰিয়াল কি পৰিয়াল নাই বুলি ক'লে এতিয়া ক'লেই আকৌ দীঘলীয়া হ'ব পদুমণিৰ কথা নকওঁ কোফালে পঞ্চায়তৰ প্ৰজেক্ট এটা কৰি আছিলোঁ তেতিয়া মই চেঞ্চাছৰ কাম আছিলে আপোনাৰ পইচা পাতি কম বুলি গম পালোঁ কথাটো হ'ল যে বিয়াৰ যেতিয়া আয়োজন হৈছিলে অমানিশাৰ যদি কোনো নাই অমানিশাৰ ঘৰত তেন্তে কাৰ লগত কথা পাতিছিলে বিয়াৰ কাৰণে তেওঁ ক'ত আছিলে কাৰোবাৰ লগত তেওঁ থাকে ঘৰ এজনটো আছে অমানিশাৰ কাক সুধিছিলে আপুনি যে মোলৈ নাই তুমি মই তেনেকৈ কথা পতা তেন্তে আপুনি বিয়া যে হ'ব এইটো আপুনি কেনেকৈ কথা পাতিলে তাৰিখটো কেতিয়া উলিয়ালে আপোনাৰ তাৰিখৰ তেনেকুৱা কোনো কথা নাই তাৰিখৰ তেনেকুৱা কোনো কথা নাথাকে একটা মন মিলিল মানে আপুনি পলুৱাই আমাৰ কথা ভাবিছিল নেকি তেনেকুৱা ধৰণৰ নেকি নাই গন্ধৰ্ব বিবাহৰ কথা মই কেতিয়াও ভবা তেনেহ'লে অমানিশাই কি কৈছিলে যেতিয়া আপুনি কৈছিলে যে অমুক তাৰিখে আমাৰ বিয়া হ'ব অমানিশাৰ সমাজত মানে ক'লে দীঘলীয়া হ'ব এতিয়া ক'লে দীঘলীয়া হ'ব মুঠতে ঘৰতে যিটো কথা কওঁ যে পদুমণি গাঁৱত যিটো তাই ভালঘৰ হয় আৰু ময়ো ভালঘৰ মোৰ তেতিয়া পইচা পাতি নাই কিন্তু ঘৰখনটো ভাল আপোনাৰ কি কথা মোৰ ঘৰখন যথেষ্ট সেইটো যাতে তাত কোনো ব্যাঘাত নজন্মে মই সেইখিনি বুজিছোঁ দাদা সেইখিনি বুজিছোঁ মোক কওঁ যে আপুনি যেতিয়া বিয়াৰ তাৰিখটো উলিয়ালে অমানিশাৰ ঘৰখনে কি ক'লে বিয়া হ'ম নক'ব কি ক'লে উত্তৰটো কিবাটো দিছিলে কি দিম কাৰো উত্তৰৰ কাৰণে কেতিয়াও বাট চোৱা নাই আৰু সেইকাৰণে চাগে এই যে জীয়া জুই মই বুকুত কঢ়িয়াই ফুৰিছোঁ হ'ব অমানিশাই কেতিয়া ক'লে যে বিয়া নহওঁ বুলি তাই কোৱা তেনেকৈ নাই কোৱা মই বুজা নাই মই গাঁৱৰ ওপৰত কেতিয়াও চাবি দিব নিবিচাৰোঁ এতিয়াও সেই মৰম সেই ভাল কেতিয়াও আছে নহয়
স্বভাৱগত স্বভাৱগতভাৱে মই কেতিয়াও নিবিচাৰোঁ তাই তেনেকৈ কেতিয়াও কোৱা নাই মই কোৱা নাই মই কোৱা নাই কোনো নহয় নহয় মানে আপোনাৰ যে বিয়াখন ঠিক হৈছিলে এইটো কথা কোনে কোনে গম পায় অমানিশাই গম পায় নে নাই ভগৱান বিশ্বাস কৰা ভগৱান বিশ্বাস কৰোঁ মই সেই ভগৱানে কি পায় মানে বিয়াৰ কথাটো অমানিশাই গম পায় নে নাপায় অকল বিয়াৰ কথাটো তুমি কিয় কৰি আছা অমানিশাই বিয়াৰ প্ৰস্তাৱটো যে যেতিয়া দিছিল অমানিশাই কি কৈছিল মোক লাগে একজেক্টলি কি কৈছিল মানে উত্তৰত কি কৈছিল কৈছিল কি কৈছিল অনুভৱৰ কথা তুমি কি কৈ আছা কি অনুভৱৰ কথা একজেক্টলি কি কৈছিলে কিবা এটাতো কৈছিল যে মই বিয়া কিবা এটা কৈছে খং উঠাই নল'ব হামচি হ'ব মোক গালি পাৰিছে নাই গালি পৰা নাই অকণমান ৰুণ মিলি কৈছোঁ অতুল বেয়া পাম দেই একদম ডাইৰেক্ট কথা তুমি কিয় পাতি আনিছিলা কাৰণ আপুনি কৈছিল যে আপোনাৰ প্ৰেম কাহিনী আছে আপোনাক বিশ্বাসঘাতকতা কৰিছিলে এইটো খুলি নিদিব লোকৰ হয় অমানিশাই কি কৈছিল যেতিয়া বিয়াৰ কথা কৈছিল অমানিশাই কিয় কৈছিলে কি কৈছিলে মোক লাগে এতিয়া শৈশৱতে ধেমালিতে হয় চাবোন দি কোবাই ফালি দিম কিন্তু কপিয়াই জানি কৈ আছোঁ নতুনকৈ খুলিছোঁ কিবা এটা তোমাৰ মনত আছে কেমেৰা অফ কৰিম কিন্তু মই কৈ দিলোঁ বহুত কষ্ট কৰি এইটো খুলিছোঁ কাৰণে অমানিশাৰ উত্তৰটো লাগে এই আন্তাক্ষৰী খুলি আছোঁ মই কাৰ গান এইটো 7টামান গানেই চলালে কি হয় এইটো এতিয়া কাট নাই অমানিশাই কি ক'লে কওক অতুল বিয়াৰ প্ৰস্তাৱৰ কথা শুনি অমানিশাই কি কৈছিলে কোৱা নাই কি কৈছিলে নকৰে নাই মোৰ খং উঠি যাওঁ দেই তুমি মাতি অনাৰ কাৰণেহে মই ইয়ালৈ আহিছিলোঁ এইবিলাক মোক এই ফাঁকি কথা কৈ মাতি আনিছে আপুনি মোক আপুনি কি কৈছিলে যে আপোনাৰ লগত বিশ্বাসঘাতকতা হৈছে জীৱনত এটা কাম যদি মই আজিলৈকে কৰা নাই সেইটো হ'ল ফাঁকি দিয়া কি কৈছিল অমানিশাই তেন্তে অমানিশাই যে আপোনাক বিশ্বাসঘাতকতা কৰিছিল সেইটো কওক কেনেকৈ কৰিছিল কিয় কম তেন্তে কি কৰিবলৈ আহিছে ইয়ালৈ কি কৰিব লাগিছে নহয় অতুল কথাটো সেইটো নহয় দেই অমানিশাই কি কৈছিলে অমানিশাই কি কৈছিল একো কোৱা নাই হয় নহয় এইটো ফটোমি হৈছে দেই এইটো ফটোমি হৈছে এতিয়া তই একো আপুনি নহয় তই কি কৈছ তই অমানিশাক প্ৰথম দিনা তই ভাল পাওঁ বুলি কেতিয়া ক'লি ক চাবো হয় কিন্তু কৈছোঁ ক কেতিয়া ক'লি কেতিয়াও কোৱা নাই মই কেতিয়াও কোৱা অমানিশাই কেতিয়া ক'লে তোক ভাল পাওঁ বুলি মই কেতিয়াও কোৱা নাই অমানিশাই অমানিশায়ো কেতিয়াও কোৱা নাই ময়ো ৰ'বা অমানিশাই নহয় তোক কোবাই দিম কিন্তু কোবাই দিম ন আমাৰ কোবাই দিম তই বিয়াৰ হেৰিটো ক এতিয়া বিয়া যে তই পাতিবলৈ গৈছিলি অমানিশাই তেতিয়া গম পায় নে নাপায় ক অমানিশাই ৰ'বচোন এটা কথা কোৱা কিবা এটা ক'বই লাগিব কোৱাটো জৰুৰী নেকি দান ইয়াক চাবুক দি নহ'ব দান
কোৱাটো জৰুৰী তই বল বহুত দিন মাংস খোৱা নাই উঠ কোৱাটো জৰুৰী নেকি নামাৰিব মই কৈ আছোঁ মই জেল খান্দি থৈছোঁ কিন্তু কৈ আছোঁ কিয় এটা মানুহৰ অৰ্ডাৰ মাৰ্ডাৰ কৰি থৈছোঁ খং নুঠাবি ভালকৈ কিবা এটা কৰিবলৈ ওলাইছোঁ তহঁতৰ কাৰণে